ভাৰতৰ গুজৰাট ৰাজ্যত অৱস্থিত হিন্দুসকলৰ এক অন্যতম ধৰ্মীয় স্থান হৈছে নাগেশ্বৰ মন্দিৰ। গুজৰাটৰ জামনগৰত অৱস্থিত এই নাগেশ্বৰ মন্দিৰ। দ্বাদশ জ্যোতিৰ্লিংগৰ ভিতৰত নাগেশ্বৰ মন্দিৰৰ শিৱলিংগ হৈছে অন্যতম। বিভিন্ন পৌৰাণিক আখ্যানেৰে এই মন্দিৰ ঐতিহাসিক কালৰে পৰা ভক্তসকলৰ বাবে এক আকৰ্ষণীয় দৰ্শনস্থলী হৈ পৰিছে। যিসকল লোক মহাদেৱৰ পৰম ভক্ত সেইসকল লোকে নাগেশ্বৰ মন্দিৰৰ এই জ্যোতিৰ্লিংগ এবাৰ হ'লেও দৰ্শন কৰিব পাৰে। এই নাগেশ্বৰ মন্দিৰৰ জ্যোতিৰ্লিংগ যদি আপোনালোকে দৰ্শন কৰে তেনেহ'লে আপোনালোকৰ আত্মা পৰম পবিত্ৰ হ'ব বুলি কোৱা হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, তেনেহ'লে আহকচোন আজি মই আপোনালোকক এই নাগেশ্বৰ মন্দিৰৰ উৎপত্তি কেনেকৈনো হৈছিল তাৰে এটি কাহিনী শুনাওঁ। শিৱপুৰাণৰ মতে এই অঞ্চলত পুৰণি কালত দাৰুকা নামৰ এজনী ৰাক্ষসী আছিল। সেই ৰাক্ষসীগৰাকী দেৱী পাৰ্বতীৰ পৰা বৰ লাভ কৰি বহুত শক্তিশালী হৈ পৰিছিল। সেই ৰাক্ষসীগৰাকীৰ স্বামীৰ নাম আছিল দাৰুক। সেই ৰাক্ষসো অতি বলৱান আছিল। তেওঁ বহু ৰাক্ষসক লগত লৈ যজ্ঞ ধ্বংস আৰু ধৰ্ম ধ্বংস কৰি পৃথিৱীৰ মানুহক বৰকৈ উৎপীড়ন কৰিছিল। সেই ৰাক্ষসৰ উৎপাত আৰু তাণ্ডৱৰ ফলত মানুহে যজ্ঞ কৰ্ম নাইবা কোনো ধৰ্ম অনুষ্ঠান কৰিব পৰা নাছিল। সেই দাৰুক ৰাক্ষস যি বনানীত বাস কৰিছিল সেই বনানী সকলো ফালৰ পৰা সমৃদ্ধিযুক্ত আছিল। সেই বনত বিভিন্ন ধৰণৰ ফলৰ গছ, ৰাক্ষসে ভক্ষণ কৰিব পৰা জীৱ জন্তু, সুগন্ধি ফুল, সৰোবৰ আদি আৰু প্ৰয়োজনীয় সকলো দ্ৰব্য সেই বনানীখনতেই আছিল। সেয়েহে সেই বনত দাৰুক ৰাক্ষসে তেওঁৰ পত্নী দাৰুকা আৰু তেওঁলোকৰ বংশৰ বহু ৰাক্ষস মহা সুখেৰে বাস কৰিছিল। সেই বনানী আছিল পশ্চিম সাগৰৰ পাৰত। সেই অঞ্চলৰ চাৰিওদিশে ষোড়শ যোজন বিস্তৃত মনোহৰ বনানী আছিল। এসময়ত দাৰুকৰ পত্নী দাৰুকাই দেৱী পাৰ্বতীৰ কৃপা লাভ কৰিবলৈ কঠোৰ তপস্যা কৰিছিল। বহুদিন কঠোৰ তপস্যা কৰাত দেৱী পাৰ্বতীয়ে দিব্য ৰূপ ধাৰণ কৰি দাৰুকাৰ ৰাক্ষসীক দেখা দি কি বৰ লাগে সুধিছিল। তেতিয়া দাৰুকাই পাৰ্বতীক ভক্তিভাৱে প্ৰণাম জনাই কৈছিল, হে দেৱী, হে পৰমেশ্বৰী, জগত জননী, যে মই পৃথিৱীৰ বিভিন্ন স্থান ভ্ৰমণ কৰিব ইচ্ছা কৰিছোঁ। কথা হ'ল মই মোৰ স্বামী আৰু পৰিয়ালবৰ্গক এই বনানীত এৰি থৈ অকলে পৃথিৱীৰ বিভিন্ন স্থান ভ্ৰমণ কৰিবলৈ ইচ্ছা কৰা নাই। ইয়াৰ বাহিৰেও আমি বসবাস কৰা এই মনোহৰ বনানীৰ সমান পৃথিৱীৰ কোনো স্থানতে হয়তো ইয়াৰ সমান উত্তম বনানী নায়েই। গতিকে হে দেৱী, আপুনি যদি মোৰ প্ৰতি প্ৰসন্ন হৈছে তেনেহ'লে মই যেতিয়াই পৃথিৱীৰ যি স্থানত কিছুদিন বাস কৰিবলৈ ইচ্ছা কৰোঁ তেতিয়াই যেন আমাৰ এই বনানী স্বামী পৰিয়ালবৰ্গৰ সৈতে সেই স্থানলৈ আকাশেৰে উৰি গৈ তাত উপস্থিত হ'ব পাৰোঁ, তেনে এটি বৰ প্ৰদান কৰক। আৰু লগতে আপোনাৰ কৃপাত যেন মই ৰাক্ষসৰ ৰাণী হ'ব পাৰোঁ। ইয়াৰ বাহিৰেও মই আপোনাৰ পৰা আৰু এটি বৰ বিচাৰিছোঁ, যি মোৰ বিপদৰ সময়ত স্মৰণ কৰিলেই যেন আপুনি মোক সৰ্বপ্ৰকাৰে সহায় কৰে। ৰাক্ষসী দাৰুকাৰ কথা শুনি দেৱী পাৰ্বতীয়ে কৈছিল যে হে দাৰুকা, মই তোমাৰ প্ৰতি প্ৰসন্ন হৈছোঁ যেতিয়া তোমাৰ সকলো মনোকামনা পূৰণ কৰিম। আজিৰে পৰা এই বনানীৰ নাম তোমাৰ নামেৰে
দাৰুকা বনানী হ'ব। তুমি এই বনানীত বসবাস কৰা সকলো ৰাক্ষসৰ ৰাণী হ'ব পাৰিবা। ষোড়শ যোজন ব্যাপী থকা এই বনানীৰ ভূমি গছ-লতা, জীৱ-জন্তু, ৰাক্ষসগণ আদি যিবোৰ আছে সকলোবোৰৰ সৈতে তুমি ইচ্ছা কৰা স্থানলৈ আকাশমাৰ্গেৰে উৰি গৈ অৱস্থান কৰিব পাৰিবা। আৰু কেতিয়াবা যদি তুমি বিপদত পৰা আৰু সেই সময়ত মোক ভক্তিভাৱে পূজা কৰা, তেনেহ'লে মই তোমাক নিশ্চয় দেখা দিম আৰু তোমাক সহায়ো কৰিম। লগতে তোমাৰ স্বামী দাৰুক তোমাৰ পুণ্যৰ ফলত ৰাক্ষসৰ ৰজা হ'ব। মনত ৰাখিবা মাথো যে তুমি কিন্তু তোমাৰ শত্ৰুৰ বাহিৰে আনক বধ কৰিব নোৱাৰা। ৰাক্ষসসকলে নৰমাংস ভোজন কৰে যদিও তুমি কিন্তু নৰমাংস ভোজন কৰিব নোৱাৰিবা। লগতে তুমি সদায় মোৰ আৰাধনা কৰিবা। এইদৰে দাৰুকা ৰাক্ষসীক বৰ প্ৰদান কৰি দেৱী পাৰ্বতীয়ে কল্যাণ হওক বুলি কৈয়ে সেই ঠাইৰ পৰা অন্তৰ্ধান হ'ল। ইয়াৰে পিছতেই সেই দাৰুকা ৰাক্ষসীয়ে পৃথিৱীৰ ইখন দেশৰ পৰা সিখন দেশলৈ ইচ্ছামতে ভ্ৰমণ কৰি মহাসুখে ৰাক্ষসৰ ৰাণী হৈ আছিল। তেওঁৰ সৈতে দাৰুকেও পৃথিৱীৰ বিভিন্ন স্থান ভ্ৰমণ কৰিছিল। এইদৰে ৰাক্ষসী দাৰুকাই যলৈকে যায় কিছুদিন বাস কৰে। সেই ঠাইত থকা সময়ত তেওঁৰ স্বামী দাৰুকে আন আন ৰাক্ষসৰ লগত মিলিত হৈ মানুহবোৰক বৰকৈ উৎপীড়ন কৰিছিল। বিশেষকৈ সেই স্থানত থকা মুনিগণ শান্তিৰে বাস কৰিব পৰা নাছিল আৰু অকলে বিচৰণ কৰা মানুহক ধৰি দাৰুকে বধ কৰি প্ৰায়ে ভক্ষণ কৰিছিল। তেওঁ আৰু আনবোৰ ৰাক্ষসৰ দ্বাৰা উৎপীড়িত হৈ বহু ঋষিয়ে ঔৰব মুনিৰ ওচৰত শৰণ লৈছিল। সেই বনানীত থকা ঋষিবোৰে দাৰুকৰ উৎপাতত থাকিব নোৱাৰা হৈ ঔৰব মুনিক কৈছিল যে হে মহৰ্ষি, আপুনি কৰিব নোৱাৰা কোনো কামেই নাই। সকলোৱে আপোনাক শ্ৰদ্ধা কৰে। ৰাক্ষসসকলে ভয়তে আপোনাৰ আশ্ৰমলৈ আহিব নোৱাৰে। আপোনাৰ দেহত থকা শৈব তেজ মহা অগ্নিৰ সমান। হে কৃপালু মহৰ্ষি, আমি ৰাক্ষসৰ ভয়ত যাগ-যজ্ঞ পূজা আদি কৰিব নোৱাৰা হৈছোঁ। ৰাক্ষসে আমাক বৰকৈ উৎপীড়ন কৰি থাকে। আপুনি দয়া কৰি আমাক ৰাক্ষসৰ হাতৰ পৰা ৰক্ষা কৰক। এইদৰে ঋষিগণৰ কথা শুনি মহৰ্ষি ঔৰবই দাৰুক ৰাক্ষসক এনেদৰে অভিশাপ প্ৰদান কৰিছিল যে ৰাক্ষসসকল যিমানেই মহাপৰাক্ৰমী নহওক কিয়, বিনা দোষত প্ৰাণী হিংসা কৰিলে, যজ্ঞ ধ্বংস কৰিলে, ধাৰ্মিক মানুহক উৎপীড়ন কৰিলে, পৃথিৱীৰ ভূমিভাগত বাস কৰা সকলো ৰাক্ষসৰ প্ৰাণ নাশ হ'ব। এইদৰে মহৰ্ষি ঔৰবই অভিশাপ দিয়াত সকলো ৰাক্ষসৰ শক্তি হ্ৰাস হৈ পৰিছিল। সেই সুযোগতে আকৌ দেৱগণে ৰাক্ষসক বধ কৰিবলৈ যুদ্ধ ঘোষণা কৰিছিল। এইদৰে দেৱগণে ৰাক্ষসৰ লগত যুদ্ধ কৰিবলৈ আগবঢ়াত বনত থকা ৰাক্ষসসকলে ভয়তে ৰাক্ষস ৰাণী দাৰুকাৰ ওচৰত শৰণ লৈছিল। তেওঁলোক সকলোৱে দাৰুকাক কৈছিল যে হে মহাৰাণী দাৰুকা, আমি মহৰ্ষি ঔৰবৰ অভিশাপৰ ফলত নিস্তেজ হৈ পৰিছোঁ। সেয়েহে আমি শক্তিহীন হোৱা বুলি জানি দেৱতাসকলে আমাৰ সৈতে যুদ্ধ কৰিবলৈ আহ্বান কৰিছে। আমি যদি পৃথিৱীৰ স্থলভাগত থাকি প্ৰাণী হিংসা কৰোঁ, তেতিয়া ঔৰব মুনিৰ অভিশাপৰ ফলত মৃত্যুবৰণ কৰিব লাগিব। গতিকে হে মহাৰাণী, আপুনি মহাদেৱী পাৰ্বতীৰ বৰত মহাভাগ্যৱতী হৈছে। সেয়েহে একমাত্ৰ আপুনিহে আমাক ৰক্ষা কৰিব পাৰিব। সেয়েহে আপুনি এই বনানীৰ সৈতে পৃথিৱীৰ স্থলভাগ পৰিত্যাগ কৰি পাতাল নাইবা কোনো মহাসাগৰৰ মাজলৈ আমাক লৈ বলক। তেনে কৰিলে আমি ঔৰব মুনিৰ অভিশাপৰ পৰা মুক্ত হ'ব পাৰিম। আৰু লগতে দেৱতাসকলেও আমাৰ লগত যুদ্ধ কৰাৰ আশা পৰিত্যাগ কৰিব। এইদৰে ৰাক্ষসগণক ভয়ভীত হোৱা দেখি
ৰাক্ষসী ৰাণী দাৰুকাই দেৱী পাৰ্বতীক ধ্যান কৰি সেই বনানীৰ সৈতে ৰাক্ষসসকলক লগত লৈ পৃথিৱীৰ স্থলভাগ পৰিত্যাগ কৰি মহাসাগৰৰ মাজত অৱস্থান কৰিছিল। সেই বিশাল বনানী মহাসাগৰৰ পানীত উপঙি থাকি এটি প্ৰকাণ্ড দ্বীপ যেন দেখা গৈছিল। দেৱী পাৰ্বতীৰ বৰত সেই মহাসাগৰৰ মাজত কোনো ভূমি স্পৰ্শ নকৰাকৈ জলত দাৰুকা বনানী উপঙি থকাত ৰাক্ষসগণে পৰম আনন্দ লাভ কৰিছিল। তেনে কৰাত তেওঁলোক উৰ্বমুনিৰ অভিশাপৰ পৰা আৰু দেৱগণৰ যুদ্ধৰ পৰা ৰক্ষা পাইছিল। সেয়েহে সকলো ৰাক্ষসে আনন্দমনে সাগৰৰ মাজত বাস কৰি মহাৰাণী দাৰুকাক সভক্তিৰে সদায় পূজা কৰি আছিল। তেওঁলোকে তেতিয়াৰে পৰা কোনোদিনে পৃথিৱীৰ স্থলভাগলৈ গমন কৰা নাছিল। এইদৰে ৰাক্ষসসকলে জলৰ মাজত বসবাস কৰাৰ বাবে একমাত্ৰ সাগৰৰ জীৱ-জন্তু বধ কৰিহে ভক্ষণ কৰি থাকিবলগীয়া হৈছিল। সেয়েহে ৰাক্ষসসকলে বহু বছৰ ধৰি নৰ মাংস ভক্ষণ কৰা নাছিল। এনেদৰে বহু বছৰৰ পাছত সেই সাগৰেৰে নাৱৰ দ্বাৰা ভ্ৰমণ কৰা মানুহ সাগৰৰ মাজত উপঙি থকা দাৰুকা বনলৈ গমন কৰা দেখা পালেই ৰাক্ষসসকলে সেই মানুহবোৰক ধৰি বধ কৰি ভক্ষণ কৰিবলৈ আৰম্ভ কৰিছিল। এসময়ত এনে অৱস্থা আহি পৰিছিল যে সাগৰৰ মাজেৰে ব্যৱসায় কৰিব যোৱা বহু সংখ্যক নাৱেৰে ভ্ৰমণ কৰা বহু হাজাৰ মানুহক ৰাক্ষসসকলে কৌশলেৰে ধৰি নি সেই দাৰুকা বনানীলৈ লৈ গৈছিল। এইদৰে ৰাক্ষসসকলে সেইবোৰ মানুহৰ কেইজনমানক বধ কৰি ভক্ষণ কৰিছিল আৰু বাকীবোৰক কাৰাগাৰত বন্দী কৰি ৰাখি থৈছিল। সেই বন্দী মানুহৰ মাজৰ পৰা সদায় ২-৪জন বধ কৰি সামূহিকভাৱে ভোজন কৰি আনন্দ লাভ কৰিছিল। এনেতে সেই ৰাক্ষসবোৰে বন্দী কৰা মানুহবোৰৰ মাজত এজন সুপ্ৰিয় নামৰ এজন বৈশ্য আছিল। তেওঁ শিৱৰ ভক্ত আছিল। তেওঁ মহাদেৱক পূজা নকৰাকৈ কেতিয়াও পানী এটুপিও পান কৰা নাছিল। তেওঁ বন্দী হোৱা সকলো মানুহকেই শিৱ পূজা কৰাৰ নিৰ্দেশ দিছিল। তেওঁ এটি শিৱলিংগ নিৰ্মাণ কৰি বিধিমতে পূজা কৰিছিল সেই কাৰাগাৰতে। বাকীবোৰে পূজাৰ বিধি নাজানে যদিও সভক্তিৰে নমঃ শিৱায় বুলি শিৱক ধ্যান কৰিছিল। সকলো বন্দীয়ে শিৱ পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যোগাৰ কৰিব পৰা নাছিল যদিও সকলোৱে মনতে ভক্তিভাৱে মহাদেৱক ধ্যান কৰি দিন অতিবাহিত কৰিছিল। এনেদৰে সকলোৱে মহাদেৱৰ নাম লোৱাত মহাদেৱ সন্তুষ্ট হ'ল। এদিনাখনৰ কথা, কাৰাগাৰৰ ৰক্ষীয়ে সুপ্ৰিয় বৈশ্যই শিৱলিংগ পূজা কৰি থকা দেখি ৰাক্ষস ৰাজ দাৰুকক সেই কথা জনাইছিল। তেতিয়া ৰাক্ষস ৰাজ দাৰুক ক্ৰোধিত হৈ বৈশ্যৰ ওচৰলৈ গমন কৰি সন্মুখত শিৱলিংগ দৰ্শন কৰি ক্ৰোধভাৱে সেই বৈশ্যক কৈছিল, হেৰা বৈশ্য, তুমি কি কাৰণত শিৱলিংগ পূজা কৰিছা? কোৱা, সত্য কথা নক'লে তোমাক এই মুহূৰ্ততে ভক্ষণ কৰিম। তেতিয়া ৰাক্ষস ৰাজ দাৰুকৰ কথা শুনি বৈশ্যই সাহসেৰে কৈছিল, হে ৰাক্ষস ৰাজ, আমাৰ বন্দী দশা মোচন কৰিবৰ বাবে আমি সদায় শিৱ পূজা কৰিয়ে আছোঁ। আমি শিৱ পূজাৰ বাবে কোনো দ্ৰব্য নোপোৱা বাবে মনতেই শিৱক ধ্যান কৰি মানস পূজা কৰি আছোঁ। বৈশ্য সুপ্ৰিয়ৰ মুখে সেই কথা শুনি ৰাক্ষস ৰাজ দাৰুকে আন ৰাক্ষসক কৈছিল, এই শিৱভক্ত সকলো মানুহকে আজি বধ কৰি ভক্ষণ কৰাৰ ব্যৱস্থা কৰা। ৰাক্ষস ৰাজ দাৰুকৰ কথা শুনি ৰাক্ষস কেইজনমানে হাতত তৰোৱাল লৈ কাৰাগাৰলৈ আগবাঢ়িল। সেই দৃশ্য দৰ্শন কৰিয়েই সুপ্ৰিয় বৈশ্যই ভয়ভীত হৈ শিৱৰ নাম ল'ব ধৰিলে, হে দেৱাদিদেৱ মহাদেৱ, তোমাৰ বাহিৰে আমাক ৰক্ষাকৰ্তা কোনো নাই। হে প্ৰভু, তুমি সকলো বন্দীকে ৰক্ষা কৰা। যেতিয়া সুপ্ৰিয় বৈশ্যই এনেদৰে শিৱক আৰাধনা কৰিলে,
তাৰ পিছত ৰাক্ষসগণক বধ কৰিবৰ বাবে নিমিষতে চতুৰ দুৱাৰযুক্ত এটি মন্দিৰৰ সৈতে তাত আৱিৰ্ভূত হৈছিল মহাদেৱৰ। সেই মন্দিৰৰ মাজত পৰিবাৰ বৰ্গৰ সৈতে মহা অদ্ভুত জ্যোতিৰ্ময় শিৱই বিৰাজ কৰিছিল। তাকে দেখি বৈশ্যই আনন্দিত হৈ ভক্তিভাৱে সেই শিৱৰ জ্যোতিৰ্লিংগৰ প্ৰাৰ্থনা কৰিছিল। তেতিয়া শিৱই দিব্যৰূপ ধাৰণ কৰি সকলো ৰাক্ষসৰ প্ৰতি ক্ৰোধ দৃষ্টি নিক্ষেপ কৰিছিল। শিৱৰ ক্ৰোধাগ্নিত সকলো ৰাক্ষস ভস্মীভূত হৈছিল। তাৰ পাছত শিৱৰ পৰম ভক্ত সুপ্ৰিয় বৈশ্যক শিৱই কৈছিল, সমুদ্ৰৰ মাজৰ এই বনানীত ব্ৰাহ্মণ আদি চতুৰ্বৰ্ণ যেনে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰি জাতি সদায় নিজ নিজ ধৰ্ম পালন কৰি বাস কৰিব পাৰিব। এই দাৰুকা বনত বহু মুনিয়ে জন্ম লাভ কৰিব। সেই মুনিবোৰৰ আৰু ইয়াত বাস কৰা সকলো মানুহৰ তামস ভাৱ নাথাকিব। চাৰি বৰ্ণৰ মানুহে সদায় নিজ নিজ ধৰ্ম পালন কৰি থাকিব আৰু কোনো দিনে এই স্থানৰ মানুহৰ কোনো দুখ নহ'ব। এইদৰে মহাদেৱে ৰাক্ষসসকলে বন্দী কৰি থোৱা সকলো লোককে আশীৰ্বাদ দিলে। তাৰ পিছতেই শিৱই ৰাক্ষসবোৰক ভস্মীভূত কৰাত দাৰুকাৰ ৰাক্ষসীৰ মনত বৰ দুখ হৈছিল। তেওঁ তেতিয়া ভক্তিভাৱে মহাদেৱী পাৰ্বতীক পূজা কৰিছিল। তেওঁৰ পূজাত সন্তুষ্ট হৈ পাৰ্বতী দেৱীয়ে তুষ্ট হৈ দিব্যৰূপ ধাৰণ কৰি দাৰুকাক দেখা দিছিল। তেতিয়া দাৰুকাই পাৰ্বতীক ভক্তিভাৱে সেৱা কৰি কৈছিল যে, হে দেৱী, আপোনাৰ স্বামী ক্ৰোধিত হৈ সকলো ৰাক্ষসক ভস্মীভূত কৰিলে, গতিকে মোৰ বংশ এতিয়া কেনেকৈ ৰক্ষা হ'ব? দেৱী পাৰ্বতীয়ে দাৰুকাৰ এই কথা শুনি কৈছিল, হে দাৰুকা, তোমাৰ বংশ ৰক্ষা হ'ব, কোনো চিন্তা নকৰিবা। তেতিয়া শিৱ ক্ৰোধিত হৈ পাৰ্বতীক কৈছিল যে, মই তামস শক্তি সৃষ্টি নহ'ব বুলি কৈছোঁ আৰু তুমি তামস শক্তি সৃষ্টি হ'ব বুলি ক'লা যে? এইদৰে দেৱী পাৰ্বতীক খং কৰি মহাদেৱে ক'লে যে, তুমি মোৰ সন্মান ৰক্ষা নকৰিলা, যি ইচ্ছা তুমি তাকেই কৰি থাকা। পাৰ্বতীয়েও ক্ৰোধিত শিৱৰ চৰণত ধৰি তেতিয়া ক'বলৈ ধৰিলে যে, হে স্বামী, ক্ৰোধ নকৰিব। এই যুগৰ অন্ত নোহোৱালৈকে তামস শক্তি সৃষ্টি হ'বলৈ দিয়ক প্ৰভু। এই যুগৰ অন্ত হ'লে আপোনাৰ বৰ ফলিয়াব বুলি ভাবি ল'ব। হে স্বামী, আপুনি যিদৰে আপোনাৰ ভক্তক ৰক্ষা কৰিলে, তেনেদৰে ময়ো জানো মোৰ ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিব নালাগিব। হে প্ৰভু, তামস সৃষ্টি নহ'লে কেনেকৈ প্ৰলয় সংঘটিত হ'ব? মোৰ ৰাক্ষসী শক্তি দাৰুকাই এতিয়া ৰাক্ষসৰ ৰাণী ৰূপে আছে, সেয়েহে তেওঁ ৰাণী হৈয়ে থাকক। সেয়েহে মই ভাবিছোঁ ৰাক্ষসৰ পত্নীগণ আমাৰ বৰত পুত্ৰৱতী হওক। হে স্বামী, ক্ৰোধ নকৰি মোৰ সন্মান ৰক্ষা কৰক প্ৰভু। দেৱী পাৰ্বতীৰ কথা শুনি মহাদেৱ ক্ৰোধ ভাৱ পৰিত্যাগ কৰিলে। তেওঁ পাৰ্বতীক কৈছিল, হে দেৱী পাৰ্বতী, তোমাৰ কথা সত্য হওক, কিন্তু হে দেৱী, এই স্থান পাছলৈকে কিন্তু মোৰ ভক্তৰ বাবেই থাকিব। সেয়েহে মই আৰু তুমি সত্যযুগ নপৰালৈকে ইয়াত থকা ভাল হ'ব। ইয়াত থাকি তুমি তোমাৰ ভক্তক ৰক্ষা কৰিবা আৰু মই মোৰ ভক্তক ৰক্ষা কৰি থাকিম। হে দেৱী, মনত ৰাখিবা, ধাৰ্মিক মানুহে যদি মোৰ এই জ্যোতিৰ্লিংগ দৰ্শন কৰে, তেতিয়া তেওঁ চক্ৰৱৰ্তী ৰজা হ'ব পাৰিব। কলিৰ শেষত সত্যযুগত মহাসেনৰ পুত্ৰ বীৰসেনে এই স্থানত ৰাজত্ব কৰিব। মহাদেৱৰ মুখে এই সকলোবোৰ কথা শুনি দেৱী পাৰ্বতীয়ে বৰ আনন্দ লাভ কৰিছিল। তেওঁ শিৱৰ কথা মতে আনন্দ মনে সেই স্থানত অৱস্থান কৰিছিল। সেই বনত যি শিৱৰ জ্যোতিৰ্লিংগ আৱিৰ্ভূত হৈছিল, সেই লিংগ নাগেশ্বৰ নামে জগত বিখ্যাত হৈছিল।
এনেদৰে সেই মনোৰম নিষদ নগৰত মহাপৰাক্ৰমী বীৰসেনে জন্ম লাভ কৰিছিল। তেওঁ 10 বছৰ শিৱলিংগ পূজা কৰিছিল। তেওঁ শিৱলিংগ পূজা কৰি কঠোৰ তপস্যা কৰাত শিৱ সন্তুষ্ট হৈ তেওঁক দেখা দি এটি কাঠৰ মাছ প্ৰদান কৰিছিল আৰু মহাদেৱে কৈছিল, হেৰা বীৰসেন, এই কাঠৰ মাছটি সাক্ষাৎ যোগমায়া বুলি জানি লোৱা। এই মাছটি লৈ নাৱেৰে সাগৰ যাত্ৰা কৰি তুমি দ্বাৰকালৈ যোৱা। এই মাছৰ প্ৰভাৱত দ্বাৰকা বনানীৰ সকলোবোৰ বাসিন্দা অবিলম্বে ম্লেচ্ছস্বৰূপ হ'ব আৰু তুমি গৈ তাত ভক্তিভাৱে নাগেশ্বৰ শিৱলিংগৰ পূজা কৰিবা। তেতিয়া তুমি পাশুপাত অস্ত্ৰ লাভ কৰিব পাৰিবা। সেই অস্ত্ৰৰ দ্বাৰা তুমি তাৰ সকলো ৰাক্ষসক বধ কৰিব পাৰিবা। এনে কৰিলেহে সেই সময়ত মহাদেৱী পাৰ্বতীৰ বৰ সম্পূৰ্ণ হ'ব। তুমি যেতিয়া মোৰ দৰ্শন লাভ কৰিবা, তেতিয়া তোমাৰ কোনো বস্তুৰেই অভাৱ নহ'ব। এইদৰে বীৰসেনে মহাদেৱৰ পৰা সেই বৰ লাভ কৰি যথা সময়ত সেই দ্বাৰকা বনানী পাইছিলগৈ আৰু শিৱই কোৱামতে সৰ্বকৰ্ম সমাধা কৰিছিল। তাৰ পাছত নাগেশ্বৰৰ কৃপাত সেই স্থানত চক্ৰৱৰ্তী ৰজা ঔহ পৃথিৱী শাসন কৰিছিল। সেয়েহে বন্ধু-বান্ধৱীসকল, এই নাগেশ্বৰৰ আৱিৰ্ভূত কাহিনী, বীৰসেনৰ কাহিনী, দ্বাৰকাৰ কাহিনী যদি আপোনালোকে শুনে, তেনেহ'লে মানুহৰ মনৰ সকলো পাপ নাশ হয় বুলি কোৱা হয়। বন্ধু-বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো শুনি আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিলেই হ'ব। আৰু মোৰ এই চেনেলটোলৈ যদি কোনোবা বন্ধু-বান্ধৱী নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।